Good evening, student. আজি আমি বংশগতি আৰু ক্ৰমবিকাশ নামৰ অধ্যায়টোৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিবলৈ ওলাইছো। আজি আমি মেণ্ডেলৰ দ্বিসংকৰ পৰীক্ষা 9:3:3:1 আজি প্ৰমাণ কৰিম। তো ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই কিছু কথা পুনৰাবৃত্তি কৰিব খুজিছো যে মেণ্ডেলৰ তিনিটা সূত্ৰ আছিল। ইয়াৰে প্ৰথম সূত্ৰটো হ'ল প্ৰভাৱিতা সূত্ৰ, পৃথকীকৰণ সূত্ৰ আৰু এটা কি আছিল স্বতন্ত্ৰ বিন্যাস সূত্ৰ। আৰু এই স্বতন্ত্ৰ বিন্যাস সূত্ৰত মেণ্ডেলে এই দ্বিসংকৰ পৰীক্ষাটো প্ৰমাণ কৰিছিল। তো দ্বিসংকৰ পৰীক্ষাটোত কি কৰিছিল মেণ্ডেলে কি কৰিছিল সমযুতক বিশুদ্ধ হালধীয়া ঘূৰণীয়া বিশিষ্ট বীজ থকা এজোপা মটৰ মাহৰ গছ আৰু সমযুতক বিশুদ্ধ সেউজীয়া ফটৰা বীজ থকা এজোপা গছৰ মাজত সংকৰণ ঘটাইছিল। সংকৰণ ঘটোৱাৰ ফলত প্ৰথম অপত্যজনুত যিবিলাক গছ উৎপন্ন হৈছিল সেই আটাইবিলাক গছৰ বীজে আছিল কি হালধীয়া ঘূৰণীয়া। আটাইবিলাক মনোযুক্তি শুনিবা, আটাইবিলাক গছৰ বীজে আছিল কি হালধীয়া ঘূৰণীয়া। তো ইয়াতে এই হালধীয়া ঘূৰণীয়া চৰিত্ৰটো ইয়াতে কি হৈছে প্ৰভাৱ বিস্তাৰ কৰিছে। সো এই হালধীয়া ঘূৰণীয়া চৰিত্ৰটো কি ক'ব প্ৰভাৱী চৰিত্ৰ। আৰু যেহেতু এই সেউজীয়া ফটৰা চৰিত্ৰটো এই প্ৰথম অপত্যজনুত অৰ্থাৎ F1 জনুৰ জনন কোষত প্ৰকাশ পোৱা নাই, গতিকে এইটো কি সেউজীয়া ফটৰা বীজ থকা গছটো কি হ'ব আমাৰ অপ্ৰভাৱী লক্ষণ। এতিয়া যেহেতু আমি এই প্ৰথম অপত্যজনুত গোটেইকেইটা অৰ্থাৎ সকলোবিলাক গছৰ গোটেই কি হালধীয়া ঘূৰণীয়া পাইছো। প্ৰথম অপত্যজনুত পোৱা আটাইবিলাক গছৰ মাজত অৰ্থাৎ বেলেগ বেলেগ লিংগযুক্ত গছৰ মাজত যদি আমি সংকৰণ ঘটাও দ্বিতীয় অপত্যজনুত আমাৰ 4 প্ৰকাৰৰ গছ পাম। এতিয়া কেনেকৈ 4 প্ৰকাৰৰ গছ পাম আমি জানো। এইটো আমি পুং জনন কোষ বুলি ধৰি ললো আৰু এইটো স্ত্ৰী জনন কোষ থকা গছ বুলি ধৰি ললো। এতিয়া এই পুং জনন কোষ আৰু স্ত্ৰী জনন কোষ গছৰ মাজত যদি আমি সংকৰণ ঘটাও তেতিয়া কেনেকুৱা হয়, যেনেকৈ এইটো গছৰ চৰিত্ৰ অৰ্থাৎ এইটো গছৰ বীজৰ চৰিত্ৰ আৰু এইটো গছৰ বীজৰ চৰিত্ৰ অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে এইটো গছৰ বীজৰ চৰিত্ৰ দি আমি যদি এই গোটেইকেইটা পূৰণ কৰোঁ কি হয় চাওঁ, Y কেপিটেল R এণ্ড কেপিটেল R এইটো হৈ গ'ল। অৰ্থাৎ এইটো আমি কি পাম, এইটো আমি হালধীয়া ঘূৰণীয়া পাম। যিহেতু হালধীয়াক ডাঙৰ হাতৰ আৰু ঘূৰণীয়া ডাঙৰ হাতৰ আৰেৰে বুজাইছোঁ। ঠিক তেনেকৈ এইটো আৰু এইটো অৰ্থাৎ স্ত্ৰী জনন কোষ আৰু এই পুং জনন কোষৰ মাজত যদি আমি সংকৰণ ঘটাও তেতিয়া আমি কি ধৰণৰ চৰিত্ৰ বিশিষ্ট এই চৰিত্ৰ বিশিষ্ট আমি গছৰ গুটি পাম। যেনেকৈ এইটো আৰু এইটো পূৰণ কৰিলে কি হয় Y ওকে R এণ্ড কেপিটেল R এণ্ড স্মল r অৰ্থাৎ এইটো কি হ'ব Y মানে কি আমি ধৰিছোঁ হালধীয়া, R মানে কি ঘূৰণীয়া হ'ব। ইয়াতে সৰু r মানে কি ফটৰা হ'ব লাগিছিল, কিন্তু কিয় ঘূৰণীয়া হ'ল কাৰণ এই ডাঙৰ হাতৰ Rটো কি বুজাইছে আমাৰ প্ৰভাৱী চৰিত্ৰ বুজাইছে। এইটো আমি প্ৰথম খণ্ডত আমি শিকিছোঁ। ঠিক তেনেকৈ এইটো আৰু এইটোৰ মাজত যদি সংকৰণ ঘটোৱা হয় কেনেকুৱা হয় চাওক, Y এণ্ড স্মল y R এণ্ড কেপিটেল R, তাৰমানে Y মানে কি Y মানে হালধীয়া, ইয়াতে Y মানে কি হালধীয়া, এইটো স্মল y মানে কি সেউজীয়া, কিন্তু ইয়াতে ডাঙৰ Y মানে হালধীয়া। অৰ্থাৎ এই হালধীয়া চৰিত্ৰটো ইয়াতে প্ৰভাৱ বিস্তাৰ কৰিছে। সেইকাৰণে কি হ'ব হালধীয়া ঘূৰণীয়া R মানে ঘূৰণীয়া পালোঁ। ঠিক তেনেকৈ এইটো আৰু এইটোৰ মাজত যদি আমি সংকৰণ ঘটাও তেতিয়া কি হ'ব Y কেপিটেল Y এণ্ড স্মল y ওকে ঠিক আছে, কেপিটেল R এণ্ড স্মল r ওকে। ইয়াতে এইটো তেন্তে এই গছজোপাৰ বীজৰ চৰিত্ৰটো কি হ'ব Y মানে কি কৈছিলোঁ মই হালধীয়া, ডাঙৰ Y মানে হালধীয়া, এতিয়া সৰু yও আছে কিন্তু এই সৰু y মানে কি সেউজীয়া কিয় কোৱা নাই কাৰণ এই ডাঙৰ yটো ইয়াতে প্ৰভাৱী চৰিত্ৰ, সেইকাৰণে কি হ'ব এইটো হালধীয়া। আৰু R ইয়াতে দুটা R আছে, এটা R হ'ল ঘূৰণীয়া আৰু স্মল r হ'ল ফটৰা, কিন্তু ফটৰা নহয় কি হ'ব এইটো ঘূৰণীয়া হ'ব কাৰণ এই ডাঙৰ অৰ্থাৎ কেপিটেল Rটো ইয়াত প্ৰভাৱী চৰিত্ৰ, এই কেপিটেল Rটো প্ৰভাৱী চৰিত্ৰ। ঠিক তেনেকৈ এইটো আৰু এইটোৰ মাজত যদি আমি
হেৰি কৰোঁ এইটো পাম এইটো আৰু এইটোৰ মাজত কৰিলে এনেকৈ পাম এইটো আৰু এইটোৰ মাজত এনেকৈ কৰিলে অংক কৰিলে এইটো পাম আমি এইটো আৰু এইটোৰ মাজত অংকৰ ঘটালে আমি এইটো পাম ঠিক তেনেকৈ এইটো আৰু এইটোৰ মাজত যদি আমি অংক ঘটাও এইটো পাম এইটো আৰু এইটোৰ মাজত অংক ঘটালে এইটো পাম এইটো আৰু এইটোৰ মাজত অংক ঘটালে কি পাম আমি এইটো পাম ঠিক তেনেকৈ এইটো আৰু এইটোৰ মাজত অংক ঘটালে আমি এইটো পাম ঠিক তেনেকৈ লাষ্টৰ এইটো আৰু এইটোৰ মাজত অংক ঘটালে এইটো পাম এইটো আৰু এইটোৰ মাজত অংক ঘটালে এইটো পাম এইটো আৰু এইটোৰ মাজত অংক ঘটালে এইটো পাম আৰু এইটো আৰু এইটোৰ মাজত অংক ঘটালে এইটো পাম এতিয়া মই যে কৈছোঁ প্ৰথমে ইয়াতে 4 প্ৰকাৰৰ গছ পোৱা যায় কেনেকুৱা 4 প্ৰকাৰৰ গছ হয় মই এতিয়া বুজাই দি আছোঁ এইটো কি পালোঁ আমি হালধীয়া খুৰণীয়া পালোঁ এইটো হালধীয়া খুৰণীয়া এইটো হালধীয়া খুৰণীয়া এইটো আমি কি পাইছোঁ এইটো হালধীয়া খুৰণীয়া হয়নে নাই তো ইয়াতে হালধীয়া খুৰণীয়া কেইটা পালোঁ আমি 4টা চাওঁ কেইটা হয় 4টা হ'ল ঠিক তেনেকৈ এইটো হালধীয়া খুৰণীয়া এইটো হয়নে নাই 4টা এটা 5টা হ'ল প্লাছ কৰোঁ গোটে ঠিক তেনেকৈ এইটো বেলেগ এইটো হালধীয়া এইটো হতৰা এইটো বেলেগ এইটো কি হ'ব হালধীয়া হতৰা কিয় হৈছে হালধীয়া হতৰা ৱাই মানে কি হালধীয়া বুজাইছে বিশুদ্ধ হালধীয়া আৰ বিশুদ্ধ হতৰা হালধীয়া হতৰা হ'ল ঠিক আছে ঠিক তেনেকৈ এইটো স্মল y and capital Y অৰ্থাৎ y মানে কি হালধীয়া r মানে কি খুৰণীয়া অৰ্থাৎ হালধীয়া খুৰণীয়া ইয়াতে পাইছোঁ নে নাই পাইছোঁ তো আৰু এটা হ'ল এইটো কি হ'ব হালধীয়া হতৰা এইটো হালধীয়া হতৰাটো মই এইটো চিন দিওঁ হালধীয়া হতৰা এইটো ৰাইট চিন দিলোঁ দেই হালধীয়া হতৰা এইটো দুটা পালোঁ হালধীয়া হতৰা তাৰপিছত এইটো কি হয় হালধীয়া খুৰণীয়া আৰু এটা পালোঁ এইটো কি হয় হালধীয়া খুৰণীয়া আৰু এটা পালোঁ হালধীয়া হতৰা পালোঁ তাৰপিছত এইটো কি হয় এইটো স্মল y সেউজীয়া খুৰণীয়া এইটো বেলেগ এটা পালোঁ সেউজীয়া খুৰণীয়া এইটো বেলেগ পালোঁ এইটো সেউজীয়া খুৰণীয়া আৰু এটা বেলেগ পালোঁ ঠিক আছে এইটো হালধীয়া খুৰণীয়া আৰু এটা পাইছোঁ হয়নে নাই কেইটা হ'ল তেন্তে 4 5 6 7 8 9 9টা হ'ল কেইটা হ'ল 9টা হ'ল আপোনাৰ 9টা কি হালধীয়া খুৰণীয়া মানে গছজোপাৰ বীজবিলাক হালধীয়া খুৰণীয়াযুক্ত গছ কেইটা পাইছোঁ আমি গছ 9টা পালোঁ তাৰপিছত এইটো হ'ল তোমাৰ এইটো হালধীয়া হতৰা এটা এইটো সেউজীয়া খুৰণীয়া কেইটা পালোঁ এই যে এইটো এটা সেউজীয়া খুৰণীয়া আৰু ক'ত আছে এইটো 3টা পালোঁ সেউজীয়া খুৰণীয়া 3টা পালোঁ তাৰপিছত এই চিহ্নত থকা চাওঁ 1 2 তাৰপিছত কি আছিল এইটো হ'ল এইটো হালধীয়া হতৰা থকা হালধীয়া হতৰা 1 2 হালধীয়া হতৰা আৰু হালধীয়া হতৰা এইটো এটা তো 3টা পালোঁ তাৰপিছত এইটো কি সেউজীয়া হতৰা এটা তো 4 প্ৰকাৰৰ গছ পালোঁ নে নাই পালোঁ এইটো চাওক 4 প্ৰকাৰৰ তো হালধীয়া খুৰণীয়া গছ 9জোপা ঠিক তেনেকৈ হালধীয়া তাৰপিছত কি হতৰা 3জোপা সেউজীয়া হতৰা 3জোপা কি সেউজীয়া খুৰণীয়া 3জোপা আৰু সেউজীয়া হতৰা 1জোপা পালোঁ সেউজীয়া হতৰা কেইজোপা 1জোপা তো আমাৰ কি এই 9:3:1 অনুপাতটো প্ৰমাণ হৈ গ'ল এতিয়া আমি পৰীক্ষাত আহিব লগা কিছুমান প্ৰশ্নৰ সম্পৰ্কে আলোচনা কৰিম এতিয়া পৰীক্ষাত সাধাৰণতে 2017 আৰু 2018-19ত এটা প্ৰশ্ন আহিছিল সেই প্ৰশ্নটো ইম্পৰ্টেণ্ট 3 সাধাৰণতে 3 মাৰ্ক থাকে বা 4 মাৰ্ক থাকিব পাৰে তো এটা প্ৰশ্নটো হ'ল যে মানুহৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ব্যাখ্যা কৰা এটা 3 নম্বৰ আছিল
তো কেনেকৈ ব্যাখ্যা কৰিবা মানুহৰ লিংগ নিৰ্ধাৰণ কেনেকৈ কৰা হয় ব্যাখ্যা কৰা প্ৰশ্নটো আছিল এটো 2017 আৰু 19ত আহিছিল উত্তৰটো হ'ব যে মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে লিংগ নিৰ্ধাৰণ কৰা হয় হয়নে নাই মানুহৰ ক্ষেত্ৰত জিনীয়ভাৱে কি হয় লিংগ নিৰ্ধাৰণ কৰা হয় আৰু প্ৰত্যেক মানৱ দেহত কি হয় 23জোৰ কি থাকে ক্ৰমোজম থাকে এটো মই প্ৰথম খণ্ডটো কৈছো ইয়াৰে 22জোৰ কি ক্ৰমোজম হল পুৰুষ মহিলাৰ দুজনেৰে থাকে ঠিক আছে মানে হেতু দৈহিক ক্ৰমোজম বুলি কোৱা হয় আনহাতে যেটো 23 নম্বৰ ক্ৰমোজম আৰু সেই ক্ৰমোজমটো কি কয় আমাৰ যৌন ক্ৰমোজম বুলি কোৱা হয় আৰু পুৰুষ আৰু মহিলা ভেদে এই ক্ৰমোজম দুটা বেলেগ ওকে এগৰাকী মহিলাৰ XX অৰ্থাৎ XX দুটা ক্ৰমোজম থাকে XX X আৰু X মহিলাৰ ক্ষেত্ৰত যৌন ক্ৰমোজম দুটা হল X আৰু X ঠিক তেনেকে পুৰুষৰ ক্ষেত্ৰত এটা X ক্ৰমোজম থাকে আৰু এটা Y ক্ৰমোজম থাকে সাধাৰণতে মহিলাৰ যৌন ক্ৰমোজম X আৰু X ওকে ঠিক তেনেকে এটো মহিলাৰ আৰু পুৰুষৰ কি থাকে XY ক্ৰমোজম থাকে যৌন ক্ৰমোজম এটো হল পুৰুষ এতিয়া যদি এটা সন্তানে মাতৃফালৰ পৰা যদি X ক্ৰমোজম আৰু পিতৃফালৰ পৰা যদি এটা X ক্ৰমোজম লাভ কৰে তেতিয়া সেই সন্তানটো কি হ'ব ছোৱালী হ'ব তো কি হ'ব ছোৱালী আৰু যদি সন্তানটোৱে মাতৃফালৰ পৰা X ক্ৰমোজম আৰু পিতৃফালৰ পৰা যদি Y ক্ৰমোজম লাভ কৰে তেতিয়া সন্তানটো কি হ'ব লৰা হ'ব ঠিক আছে বুজি পাইছা আৰু এই ধৰণে আমি প্ৰশ্নটোৰ উত্তৰ আমি লিখিব লাগিব তাৰ পিছত আৰু এটা ইম্পৰ্টেন্ট প্ৰশ্ন হল প্ৰকৃতিত কিয় আমি সাপৰ মটৰ মাহৰ গছতকৈ মটৰ মাহৰ গছ বেছিকৈ দেখা পাওঁ প্ৰশ্নটো কি আছিল এটো 2016ত আহিছিল প্ৰশ্নটো হল যে প্ৰকৃতিত কিয় আমি সাপৰ মটৰ মাহৰ গছতকৈ মটৰ মাহৰ গছ দেখা পাওঁ এটো মই প্ৰথম খণ্ডটো আলোচনা কৰিছিলো কিয় মানে প্ৰকৃতিত সাপৰ মটৰ মাহৰ গছতকৈ মটৰ মাহৰ গছ বেছিকৈ পোৱা যায় কাৰণটো হল যে মেণ্ডেলৰ এক অংকৰ পৰীক্ষাটোত কি পাইছিলো আমি এক অংকৰ পৰীক্ষাটোত মটৰ মাহৰ গছ আৰু সাপৰ মটৰ মাহৰ গছৰ মাজত কি হয় সংকৰণ কৰিছিলো সংকৰণ কৰাৰ ফলত প্ৰথম অপত্ৰজনো আমি কি পাইছিলো আটাইবিলাক গছে কি পাইছিলো আটাইবিলাক গছে চৰিত্ৰৰ পাইছিলো তাৰ পিছত সেই প্ৰথম অপত্ৰজনত পোৱা যিখিনি প্ৰথম অপত্ৰজনত পোৱা গছবিলাকৰ বিপৰীত লিংগ বিশিষ্ট গছবিলাকৰ মাজত আকৌ সংকৰণ কৰি আমি কি পাইছিলো আমি 1/4 অৰ্থাৎ 4 ভাগৰ 3 ভাগ আমি কি পাইছিলো গছ পাইছো আৰু 4 ভাগৰ 1 ভাগ কি পাইছিলো সাপৰ গছ পাইছো তো এটো কিহৰ কাৰণে কাৰণটো হৈছে এটো মেণ্ডেলৰ প্ৰভাৱিতা সূত্ৰৰ কাৰণে মানে প্ৰকৃতিত কি হয় মটৰ মাহৰ গছৰ সংখ্যা কি হয় বেছি হয় প্ৰশ্নটোৰ উত্তৰ বুজি পাইছা